আহকচোন আজি এখন অসমৰ তীৰ্থস্থান আপোনালোকক দেখুৱাম। এইখন ব্ৰহ্মপুত্ৰ ব্ৰিজ আৰু ইয়াৰ ওপৰেৰেই খোজকাঢ়ি গৈছিলোঁ। खुजला है कोई दीवी होके खुजला है कोई दीवी खुजला है कोई दीवी होके खुजला है कोई दीवी महाबाहु ब्रह्मपुत्र महामिलনৰ তীৰ্থ এয়াই হৈছে বিশাল ব্ৰহ্মপুত্ৰ আৰু ফেৰীৰে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ ব্ৰহ্মপুত্ৰৰ বুকুত থকা সেই তীৰ্থস্থানখনলৈ। ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ মহাবাহু ব্ৰহ্মপুত্ৰ এখন ফেৰী আৰু অসংখ্য মানুহ এই তীৰ্থস্থানখনলৈ বুলি আহিছে। ফেৰীৰ পৰা নামিয়ে আমি মন্দিৰলৈ গৈ আছোঁ। এয়া প্ৰথমখন গেট। কানে কানে কৈ যায় ঠিকনা তোমাৰে বাৰে বাৰে এইখনেই হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত থকা ঐতিহ্যমণ্ডিত উমানন্দ। তোমাৰে বাৰে বাৰে আহিছে চোৰাকি এইবোৰেই হৈছে মন্দিৰৰ চৌপাশৰ প্ৰাকৃতিক সৌন্দৰ্য। এইদৰে অসমৰ বিভিন্ন তীৰ্থস্থানসমূহ দেখুৱাবলৈ চেষ্টা কৰিম এই চেনেলৰ জৰিয়তে। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।